মানে যি নমিনেশ্যন পেপাৰ সাবমিট কৰিলে সাংগ্ৰাং ব্ৰহ্ময়ে পৰ্টেলত চাই পেলাই আমি দেখিলো যে তেখেতে এজন চাকৰিয়াল বড়োলেণ্ড ইউনিভাৰ্চিটিৰ লাইব্ৰেৰিয়ান বুলি সকলোৱে জানে আৰু এই লাইব্ৰেৰিয়ান ডেপুটেশ্যনত আমাৰ চিফ মহোদয় প্ৰমোদ বড়োৰ OSD হৈছিলে এইটো সবেই জানে BTC বাসীয়ে কিন্তু মনোনয়ন পত্ৰ তেখেতে লিখিছে চাকৰিয়াল নহয় সোশ্যাল ওয়ার্কার বুলি লিখিলে গতিকে আমি হেতুকে সুধিছো ডিসি সাহেবক যে তেখেতে সোশ্যাল ওয়ার্কার বুলি লিখিছে কিন্তু আমিতো জানো তেখেতে লাইব্ৰেৰিয়ান বড়োলেণ্ড ইউনিভাৰ্চিটি এটো ৰং ইনফৰমেশন মানে যি ইনফৰমেশন হেতু হাইড কৰিব বিচাৰিছে কাৰণ এজন চাকৰিয়ালে ইলেকশন খেলিব নোৱাৰে গতিকে সেই চাকৰিয়াল নহয় বুলি লুকাই পেলাই ইলেকশন খেলিব বিচাৰিছিল এটো ধৰা খালে পিছত চাকৰিয়াল হয় যেহেতু যদি ৰেজিগনেশ্যন দিছে ৰেজিগনেশ্যনটো যদি একসেপ্টেড হৈছে তেতিয়াও ইলেকশন খেলিব পাৰে কিন্তু দেখা গ'ল তেখেতে ৰেজিগনেশ্যন দিছে বুলি কৈছে আৰু ৰেজিগনেশ্যন দিছে যদি একসেপ্টেডটো হ'ব লাগিব ইউনিভাৰ্চিটিত চাকৰি কৰে তেখেতৰ আল্টিমেট অথৰিটিটো হ'ল চেঞ্চেলৰ কোন হয় গভৰ্ণৰৰ পৰা এপ্ৰুভাল লাগিব আৰু গভৰ্ণৰৰ পৰা এপ্ৰুভাল পাবলৈ আমি তাত ইউনিভাৰ্চিটি ৰুলছত চালো 45 days লাগে from the day of resignation ইয়াৰ বহুতো প্ৰসেস আছে এজন চাকৰিয়ালে কতবা প্ৰফেসৰ বা কতবা লেকচাৰাৰে এনে দৰখাস্ত এটা বই চাকৰি এৰিছো বুলি ক'লে নহব তাত লায়াবিলিটিজ থাকে চেয়াৰ টেবুল কম্পিউটাৰ বহুত বস্তু বাহিনী তেখেতৰ সময়ত কিবা হৈছিল নাকি হেতু গঠাইছে না গঠা নাই বহুত প্ৰসেস আছে এটো একোই কৰা নাই গতিকে আমি দাবী জনাইছো যে যি মানুহে নিজৰ সম্পৰ্কে ইনফৰমেশন লুকাই থৈছে আৰু যি মানুহে চাকৰিয়াল হোৱাৰ সত্ত্বেও নিজকে সোশ্যাল ওয়ার্কার বুলিহে লিখিছে আৰু চাকৰি কৰাৰ ৰেজিগনেশ্যনত একসেপ্টেড পেপাৰ আমি দেখিবলৈ পোৱা নাই গতিকে তেখেতৰ নমিনেশ্যন পেপাৰটো কেনসেল কৰিব লাগে বুলি আমি দাবী জনাইছো আৰু গোটেই যুক্তি আইনগতভাৱে ডিসি ডাঙৰীয়াক আমি দাঙি ধৰিছো এতিয়া ডিসি ডাঙৰীয়া কি সিদ্ধান্ত লয় তেখেতৰ ওপৰত নিৰ্ভৰ কৰিব